আমাৰ দৈনন্দিন জীৱনত বহুত বেছি বৰ্তমান সময়ত এটা বস্তুৰ সমস্যাৰ সন্মুখীন হৈছে হেতু হৈছে মানি অৰ্থাৎ টকা সকলোৰে প্ৰবলেম হয় পইচা কিন্তু বহুত বেছি বৰ্তমান সময়ত মানুহবিলাক ধাৰত পুত খাই থকা দেখা যায় পইচা তেওঁলোকৰ হাতলৈ নাহে বহুত বেছি নাটনি হৈ থকা দেখা যায় আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই তেনেহলে বহুত বেছি আপোনাৰ টকাৰ সমস্যা কম হৈ যাব বা ইমান বেছি আপোনালোকে মানি প্ৰবলেমৰ সন্মুখীন হ'বলগীয়া নহয় একেবাৰে ভিডিঅ'টো যদি প্ৰথমৰ পৰা শেষলৈকে চাই তেনেহলে আপোনাৰ হাতলৈ মানি আহিবলৈ গৈ আছে বা পইচা আহিবলৈ গৈ আছে বহুতে ক'ব পাৰে যে কাম নকৰাকৈ কেনেকৈ পইচা আহিব কিন্তু মই এইটো ক'ব বিচাৰিছো যে আমাৰ বৰ্তমান সময়ত বহু মানুহে কাম কৰে কিন্তু টকা নাপায় বহুত বেছি পাবলগীয়া পইচাই থাকি যায় তাৰ লগতে ব্যৱসায় কৰে চৰকাৰী চাকৰিটো সকলোৰে নাই ব্যৱসায় কৰে তেওঁলোকৰ কিন্তু ব্যৱসায় ভাল নচলে গতিকে আজি মই এনেকুৱা এটা সাংঘাতিক আপোনালোকক বস্তু দি যাব বিচাৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাই যাব কি দিম হেতুৰ পৰা আপোনালোকৰ যদি ব্যৱসায় ভাল চলা নাই ব্যৱসায় ভাল চলি যাব যদি বহুত বেছি টকা আপোনালোকৰ পাবলগীয়া আছে কিন্তু টকাটো আপোনালোকে পোৱা নাই এই টকাটো আপোনাৰ হাতলৈ এতিয়া আহি যাব লাহে লাহে যিবিলাক মানে পইচা ফচি আছে আপোনাৰ সেই পইচাবিলাক আহি যাব ইয়াৰ লগতে যদি আপোনালোকে জব কৰে চৰকাৰী চাকৰি কৰে তথাপিও কিন্তু আপোনাৰ হাতলৈ আৰু বেলেগ ফালৰ পৰা সৰু সৰু টকা আহিবলৈ গৈ আছে এনেকুৱা এটা সাংঘাতিক আপোনালোকক মই বস্তু দি যাম কিন্তু জাষ্ট মই কৈছো যে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে এটা কাম কৰিব লাগিব ভিডিঅ'টো লাইক কৰিব লাগিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব এনেকুৱা ধৰণৰ ভিডিঅ' অসমত আগতে কোনো বনোৱা নাই ইমান বেছি পাৱাৰফুল এটা মই ভিডিঅ' আনিছো গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু বন্ধু বৰ্গৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব হৈ গ'ল এতিয়া মই আহিব বিচাৰিছো আপোনালোকে কি কৰিব লাগিব প্ৰথম কথা আপোনালোকে কেইটামান নাম্বাৰ এখন কাগজত লিখিব লাগিব কেইটামান সৰু নাম্বাৰ আপোনালোকে এখন কাগজত বগা উকা কাগজত লিখিব লাগিব আৰু সেই কাগজখন আপোনালোকে নিজৰ মানি বেগত থব লাগিব হয় আপোনালোকৰ যি মানি বেগ আছে নহলে যত আপোনালোকে শুৱে বিছনাৰ যদি আপোনালোকে গাৰুটো যদি থৈ দিয়ে তেনেহলে পইচা কিন্তু আপোনাৰ হাতলৈ আহি যাব কিন্তু মই কম যে আপোনালোকে মানি বেগত এই কাগজখন থব গতিকে সেই নাম্বাৰ কেইটা আপোনালোকক জনোৱাৰ আগতে কি কালাৰৰ কলমে লিখিব লাগিব কি কালাৰ আপোনালোকে ইউজ কৰিব লাগিব সেই নাম্বাৰ কেইটা লিখিবলৈ হেতু জনাই দিব বিচাৰিছো আপোনালোকে ইউজ কৰিব লাগিব গ্ৰীণ কালাৰ হয় গ্ৰীণ কালাৰৰ চিয়াহিটো হ'ব লাগিব আৰু গ্ৰীণ কালাৰ যিটো ৰং হয় হেতু আসলতে মানি এট্ৰেক্ট কৰা দেখা যায় বা পইচাটো বহুত বেছি এট্ৰেক্ট কৰে গ্ৰীণ কালাৰৰ বস্তুবিলাকে গতিকে এইটো কথা মনত ৰাখিব বেলেগ যদি আপোনালোকে কলমে লিখে তেনেহলে ইমান বেছি আপোনালোকে ভাল ফল নাপাব বা পইচা আপোনাৰ হাতলৈ কিন্তু নাহিব ফাৰ্ষ্ট ৰুল এইটো সেইবাবে মই কৈছো যে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ভালকৈ চাব স্কিপ নকৰিব তাৰ পাছতে আপোনালোকে এতিয়া কি নাম্বাৰ লিখিব লাগিব কাগজখনত হেতু জনাই দিব বিচাৰিছো আৰু নাম্বাৰটো হৈছে 5447959 আকৌ মই পুনৰ এবাৰ কৈছো 5447959 এইটো আপোনালোকে নাম্বাৰটো একে লগতে গ্ৰীণ কালাৰৰ চিয়াহিয়ে কাগজ এখনত লিখিব সৰুকে লিখিব মানে কাগজখন যাতে আপোনালোকে মানি বেগটোত ধুনীয়াকে সোমোৱাই ৰাখিব পাৰে আৰু আপোনালোকে যেতিয়া মানি বেগত এই কাগজখন থব তেতিয়া আপোনালোকে 30-40 দিন মান খোৱাৰ পাছত আপোনালোকে ৰিজাল্ট পাব বা 24-48 ঘণ্টাৰ ভিতৰতো কিন্তু ৰিজাল্ট আহিব পাৰে মই নকওঁ যে ৰিজাল্ট নাহিব বুলি ৰিজাল্ট আহিব পাৰে কৰবাত যদি আপোনাৰ পইচা ফচি আছে সেই পইচাটো কিন্তু আহি যাব পাৰে কৰবাৰ পৰা যদি আপোনাৰ পইচা পাবলগীয়া আছে হেতু কিন্তু লাহে লাহে আহিব পাৰে আপোনালোকে চাব নিজে চাব প্ৰমাণ চাব আৰু বহুতে জানিব বিচাৰি আছিল যে মোৰ কপালত চৰকাৰী চাকৰি আছে নাই বহুতে চৰকাৰী চাকৰি এপ্লাই কৰি ভাগৰি পৰিছে গতিকে যি সকলে চৰকাৰী চাকৰি আছে নাই কপালত এই বিষয়ে জানিব বিচাৰিছে তেনেহলে মোৰ সৈতে যোগাযোগ কৰিব পাৰে কিন্তু মই ফিজ এটা কিন্তু লম কাৰণ চৰকাৰী চাকৰিবিলাক চাবলৈ বহুত বেছি চাবলগীয়া হয় আপোনাৰ কপালত চৰকাৰী চাকৰি আছে নাই সেই বিষয়ে কিন্তু জনাব পাৰিম আৰু যদিও আপোনাৰ চৰকাৰী চাকৰি নাই কপালত তেনেহলে নিশ্চিতভাৱে আপোনাক সহায় কৰিব পাৰো কেনেকৈ আপোনাৰ জবটো লাগিব গতিকে সবিশেষ যদি জানিব বিচাৰে বা মোৰ সৈতে যদি যোগাযোগ কৰিব পাৰে তেনেহলে ডেসক্ৰিপচনত বা কমেন্ট বক্সত আপোনালোকে মোৰ নাম্বাৰ পাই যাব আপোনালোকে মোক যোগাযোগ কৰিব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'